থাৰ্ড গ্ৰেডৰ এক্সাম দিবলৈ ঘৰত আহিলোঁ, যিহেতুকে মোৰ ৰঙিয়াতে পৰিছে আৰু ঘৰত আহি এয়া অৱস্থা চাওক, মাছ ভাজিবলৈ মোক লগাই দিলে মায়ে। আৰু এই গৰমখনত মই চৌকাত এয়া ভাত ৰান্ধি আছোঁ, মানে গেছত মাছ ভাজিলে যিহেতুকে ভাল নহয় বেছি, আৰু সেইকাৰণে মই আহিলে মই যি বনালে মই চৌকাতে বনাওঁ। আৰু এয়া চৌকাত মই তেল দি দিলোঁ আৰু কেৰাহীখন গৰম হৈ গ'ল, আৰু এইফালে মই মাছ ফ্ৰাই কৰি ল'লোঁ। মা বৰ্তমান ঘৰত নাই, মাও ওলাই গ'ল, যে মাৰ লগত একেলগে কাম কৰা বান্ধৱী এজনী ঘৰত গৈছে, কিবা সকাম আছে সিহঁতৰ ঘৰত। তো সেনেকৈ মা হ'লেকে মই ভাতখিনি বনাই থৈ দিওঁ। মা প্ৰথমতেই কাম, এইফালে গৰমত এয়া চৌকাত জুই ধৰি ময়ো এয়া কেৰাহীখন পাতি দি কিনে মাছখিনি ভাজি ল'লোঁ। এয়া মূৰাখিনি আছিল লাষ্টত, এয়া মূৰাখিনি ভাজি ল'লোঁ আৰু সকলো মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে মাছখিনি এতিয়া মই চচপেনটোত ভৰাই ৰাখিলোঁ। আৰু এইফালে চাওক মোৰ গৰমত অৱস্থা নাইকিয়া হ'ল, যিহেতুকে গুৱাহাটীৰ পৰা জাষ্ট আহি পাইছোঁহে, আৰু আহি পাই কিনে মোৰ এয়া যিহেতুকে চৌকাৰ ঘৰত আহি গ'লোঁ, আৰু সেইকাৰণে অৱস্থাও একদম কাঢ়ি লৈ গৈছে, ঘামতে পূৰা। অকল মাছ ফ্ৰাই কৰিলেতো নহ'ব, মাছখিনি এতিয়া যতনে সাঁচি ৰাখিব লাগিব। আৰু এইফালে যিহেতুকে আমাৰ ঘৰত মেকুৰীৰ উৎপাত বহুত, আৰু সেইকাৰণে মই এয়া মাছখিনি ইয়াতে ভৰাই ৰাখি থৈ দিলোঁ, যিহেতুকে ইয়াতে মেকুৰী খাব নোৱাৰে। আৰু এইফালে মোৰ ভাত আঞ্জা হৈ গ'ল, আৰু এইফালে মাও আহি গ'ল, আৰু এইফালে মা আৰু মই একেলগে দুয়োটা ভাত খাবলৈ বহি গ'লোঁ। আৰু মায়ে ভাত বাঢ়ি ল'লে আমাৰ দুয়োটাৰে একেলগে। যিহেতুকে মাক মই সদায় লগ নাপাওঁ, সপ্তাহৰ মূৰত বা দুসপ্তাহৰ মূৰত এনেকৈ লগ পাওঁ, আৰু এনেকৈ মাৰ লগত ভাত সাজ একেলগে খোৱাৰ মজাই সুকীয়া। আৰু মাও এনেকৈ অকলে অকলে ঘৰত থাকি বহুত বেয়া পায় বাৰু, এনেকৈ ভাত খাবও বেয়া পায়, আৰু সেইকাৰণে মাও বহুত ক্ষীণায়ো গৈছে, ভাত চাতটো ভালকৈ খাব নোৱাৰে। তো তথাপিতো উপায়টো নাই, মইতো যাবই লাগিব, উপায়টো নাই, তেনেকৈ চলিব লাগিব। মাক নিব খোজোঁ, কিন্তু মাওতো যাব নোৱাৰে, মা যিহেতুকে সৰু জব এটা কৰে ইয়াতে। আৰু এইফালে নেক্সট ডেৰ পৰিৱেশ, এতিয়া 15 তাৰিখ, আৰু এইফালে মই থাৰ্ড গ্ৰেডৰ এক্সাম দিবলৈ ওলাই গ'লোঁ, আৰু এয়া ওলাই কিনে ভিডিঅ' এটা বনালোঁ, আৰু এফালে মাক মাত দিলোঁ, লগতে আমি যাত্ৰা কৰিলোঁ এয়া পৰীক্ষা কেন্দ্ৰলৈ। এয়া এইফালে দাদাৰ ই ৰিক্সাখন আজি দিনটোলৈকে ভাড়া কৰি লৈছিলোঁ, যিহেতুকে মই বৰ্তমান বাইক টাইক একো কিনা নাই, সেইকাৰণে ই ৰিক্সাখনতে গুচি গ'লোঁ। ই ৰিক্সাখন দিনটোলৈকে ভাড়া কৰি ল'লোঁ দাদাজনৰ লগত, আৰু দাদাজনৰ লগত আহি আছোঁ আমি এতিয়া পৰীক্ষা চেণ্টাৰলৈকে। আৰু এইফালে মাজে মাজে মই ভিডিঅ' বনাই মোৰ মুখখনো উলিয়াই দি আছোঁ। এতিয়া এক্সাম চেণ্টাৰ পাই গ'লোঁ, এক্সাম চেণ্টাৰ আমি সোনকালে পালোঁ, এতিয়া 8 বজাতহে গেট খুলি দিব, আৰু এতিয়া গেট খুলি দিয়ালৈকে এনেকৈ ৰখি আছোঁ। আৰু ৰখি এয়া মই পৰীক্ষা দি আহিলোঁ, আৰু মাজতে ভিডিঅ' কৰা নহ'ল বাৰু। এয়া পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই চিধাই আমি আহি আছোঁ ঘৰলৈকে। যিহেতুকে মোৰ ৰঙিয়াতে পৰিছিল, ৰঙিয়া বুলি ক'লে আমাৰ ৰঙিয়াৰ এৰিয়াটো বহুত ডাঙৰ, তো সেইকাৰণে অলপ দূৰেই হয় বাৰু, সেইকাৰণে দাদাৰ ই ৰিক্সাখন দিনটোলৈকে ভাড়া কৰি লৈ ল'লোঁ। আৰু এইফালে মই ঘৰ আহি পালোঁ এতিয়া, আৰু ঘৰ আহিয়ে মই পথাৰলৈ গুচি আহিলোঁ আমাৰ ছাগলী পোৱালিটোক লৈ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। মোৰ বাৰু সিমান বেয়া হোৱা নাই বাৰু, সিমান ভালো হোৱা নাই, তথাপিতো মাজতে আছোঁ। এটা আশা আছে বাৰু, কি হয় নাজানো, ভগৱানে কি কৰে। আৰু এইফালে মোৰ মুখখন মাজে মাজে দেখুৱাই আছোঁ আপোনালোকক, আৰু আপোনালোকে ভাবিব পাৰে কোনে ইমানকৈ বকি আছে, কোনে ইমানকৈ চিঞৰি আছে, আৰু সেই চিঞৰা মানুহজনে হৈছোঁ মই। যদিও মোৰ দেউতা নাই, দেউতাতকৈ মায়ে কোনো গুণেই কম নহয়, আৰু মায়ে খেতি বাতিৰ পৰা আৰম্ভ কৰি সকলোখিনি মায়ে তদাৰক কৰে, আৰু মানুহ লগাই এইবিলাক খেতি কৰে, আৰু আমাৰ বছৰজোৰা খাবলৈকে হৈ যায় ধান খেতি। আৰু এতিয়া এইফালে সন্ধিয়া সময়, আৰু মই ৰকীক এনেকৈ লৈ ওলাই গ'লোঁ, কিন্তু যিহেতুকে বেচেৰাটো বন্ধাতে থাকে, আৰু মাও তেনেকৈ ফুৰাবলৈ ইয়াক নিব নোৱাৰে, আৰু এনেকৈ তাক অলপ বাহিৰত উলিয়াই আনিলে হয়, সি বহুতখিনি উৎপাত কৰে, আৰু সেইকাৰণে মাও তাক ফুৰাব নিনিয়ে, এনেকৈ বান্ধি থৈ দিয়ে, আৰু মই আহিলে অলপ ফুৰাব লৈ যাওঁ ওলাই। আৰু এইফালে এতিয়া মই সন্ধিয়া চাহকাপ বনাই ল'লোঁ সুন্দৰকৈ, আৰু গিলাচতে মই চাহ খাওঁ, যিহেতুকে কাপত নাখাওঁ, মোক যিহেতুকে অলপ বেছি চাহ লাগে, আৰু গাখীৰ চাহ খোৱা নাছিলোঁ, এতিয়া গাখীৰ চাহ খোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে কাটা নিমকি, আৰু মায়ে যোৱাকালি আনিছিল এয়া গুড়া লাড়ু, তো তেনেকৈ খাই ল'লোঁ। আৰু এইফালে আমাৰ কিউটি পাই মেকুৰীজনী চাওক, তাকো দি দিলোঁ, আমি দুয়োটাই এনেকৈ খাই আছোঁ। আৰু এইফালে মা এতিয়া ঘৰত নাই, মা যিহেতুকে ভাদমা চলি আছে, আৰু মায়ে এতিয়া নামঘৰত গৈছে, আৰু নামঘৰৰ পৰা প্ৰসাদ অনালৈকে মালৈকে এনেকৈ অপেক্ষা কৰি, আৰু মই অকলে অকলে চাহ খাই আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমান, আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।